নমস্কাৰ মই প্ৰিয়া মোৰ প্ৰিয়া স্পেশাল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো মই সদায় আপোনালোকক এটা নৃত্যৰ ভিডিঅ' আগবঢ়াও এবাৰ মই ব্যতিক্ৰমীভাৱে আগবঢ়াইছো আপোনালোকক এটা সৰু ৰেচিপি আশা কৰো ৰেচিপিটো চাই আপোনালোকে ভাল পাব তাত আগতে ক'বলৈ আহিছো যে আগলৈ আপোনালোক যদি মোৰ নতুন ভিউৱাৰ্ছ আছে দেন আপোনালোকে সাবস্ক্ৰাইব বাটনটো আছে সাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো টাচ কৰিব যাতে মই ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপোনালোকে সকলোৱে পাই যায় আশা কৰো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আৰু যেটো ৰেচিপি দিছো সেইটো ৰেচিপি চাই পেলাই কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিবা আহকচোন আমি এটা চাওঁ মোৰ ৰেচিপিটো কেনে ধৰণৰ হৈছে আমি বনাম ডালপুৰি সো ডালপুৰিৰ কাৰণে দুবাটি আমি লৈছো বুটৰ দালি আৰু এই বুটৰ দালিখিনি আমি ধুই পেলাই 3 ঘণ্টাৰ কাৰণে থৈ দিম ধুব লাগিব বহুত ধুনীয়াকৈ একদম সাফাকৈ ধুই আমি এটা 3 ঘণ্টাৰ কাৰণে ইয়াত তিয়াই পেলাই থৈ দিম 3 ঘণ্টা সম্পূৰ্ণভাৱে থৈ দিব ঢাকি কৰি ধুনীয়াকৈ থৈ দিব তাৰ পিছত আপোনালোকে দেখিছে আমাৰ ধোৱা হৈ গল আৰু এখিনি খুব ধুনীয়াকৈ সিজিছে 3 ঘণ্টাৰ এয়া চাওক এটা আমি এখিনি শুকাবলৈ দিম এতিয়া আমি পুৰি বনাবলৈ ময়দা লৈছো মই 3 কাপ ময়দা লৈছো ইয়াত আমি সোৱাদ অনুসৰি যি বিচাৰে আপুনি নিমখ দিলো নিমখটো এটো দিবই লাগিব আৰু অপচনেল আছে চেনিটো দিম মতে চেনিটো অপচনেল দিয়ে নিজে আপোনাৰ কথা তাৰপিছত মই দিম আপোনাৰ বেকিং সোডা দিছো লাগ হাফ টি স্পুন দিছো মই চেনিটো আৰু বেকিং সোডাটো মই হাফ টি স্পুনে দিম একেবাৰে কমাই দিছো হেতু আপোনালোকৰ অপচনেল চেনিটো আৰু যেটো আপোনাৰ বেকিং সোডা হেতু দিলে মানে ভাল হয় ফলত এটা মই 4 চামুচ তেল দিম তেলটো মই একেবাৰতে দিছো হেতু আপোনালোকৰ আন্দাজত দিব পাৰে আপুনি 4 চামুচ হয় এখিনি আমি এটা গুটিখিনি মিক্স কৰিম ধুনীয়াকৈ মিক্স কৰি উতলা গৰম পানী যেটো থাকে উতলা গৰম পানীৰে এখিনি আমি মাৰিম ময়দাখিনি মাৰোতে মই চামুচ লৈছো কাৰণ খুব গৰম আছে ন সেইবাবে আমি লৈছো এতিয়া আমি মাৰিছো এখিনি ধুনীয়াকৈ মাৰি আমি এতিয়া এটা ধুনীয়া আনকে হাতেৰে ধুনীয়াকৈ এটা ডো বনালো এই ডোটো আমি এতিয়া হাতত অলপ ৰিফাইন লম ৰিফাইন লৈ পেলাই আপুনি এটিখিনি ডোটো আকৌবাৰ ভালকে মঠিম মঠাৰ পিছত এটো আমি ঢাকি পেলাই থৈ দিম অলপ সময় যিমানখিনি সময় পাৰো এতিয়া হক আমি শুকুৱাই থৈছিলো এখিনি আমি মিক্সিত দিম মিক্সিত পিছতে মন কৰিব পানী যাতে অলপ মনো নকয় কাৰণ আমি শুকুৱাইছোৱে শুকানকে মাৰিব লাগিব শুকানকে মাৰি আমি থব লাগিব আমি মিক্সিত মাৰিলো মাৰি পেলাই এখিনি সম্পূৰ্ণ মিহি নাই কৰা দেই অলপমান গুটা গুটা থৈছো এটা আমি মছলা বনাম মছলাৰ কাৰণে শুকান জলকীয়া মই এটা লৈছো আপুনি ইচ্ছা কৰিলে আৰু দুটা দিব পাৰে ইলাচি লং হেখিনি দিছো এটো মানে আপুনি মিনিমাম আপুনি গৰমে ৰাখিব কেৰাহিটো ফ্ৰাই পেন বনাই কেৰাহিত বনাই যিহতে বনাই থব তাৰছত মই এতিয়া ইয়াত দিম আপোনাৰ 1 টিস্পুন ধনিয়া মই জিৰাটো দিয়া নাই যদি জিৰা আপোনালোকে দিব বিচাৰি দিয়ে মই জিৰা অলৰেডি বনাই থৈছোৱে গৰম হৈছে এতিয়া গৰম এখিনি আমি ললো লৈ এখিনি আমি ঠাণ্ডা কৰি এখিনি আমি ফ্ৰাই মানে গুড়া কৰিম এয়া হৈছে মছলাটো এতিয়া হক আমি বাটাৰ ফ্ৰাই পেনটো লৈছো ফ্ৰাই পেন গৰমকৈ বাটাৰ লৈছো আপোনালোকে ঘিউ ল'ব পাৰে অপচনেল হয় আপোনালোকৰ মই বাটাৰ খাই ভাল পাইছো মোৰ টেষ্ট আহে কাৰণে বাটাৰ দিলো আপোনালোকে ঘিউ ল'ব পাৰে ৰিফাইন ল'ব পাৰে অইল ল'ব পাৰে এতিয়া আমি এখিনি গৰম হ'ল ইয়াত আমি এতিয়া দিম কালজিৰা কালজিৰা দেখিছে মই দিছো কালজিৰা আপুনি এই কালজিৰাখিনি মই অলপমান ভাজিম ফুটি উঠালৈকে এটা ফুটি উঠে ন কালজিৰাটা ফুটি উঠালে এটা স্মেল আহে তাৰ পিছত আমি আহিম এতিয়া মই আদা নহৰু আৰু জলকীয়া পেষ্ট বনাইছো পুৰা 3 চামুচ দিম 3 চামুচ সম্পূৰ্ণ 3 চামুচৰ কাৰণে আপুনি হিখিনি আপোনাৰ আন্দাজ আপোনাকে যি মানে খাই দিলে আপোনাক জ্বলাটো বেছি লাগে এতিয়া জ্বলাটো বেছি দিব পাৰে এতিয়া মই ইয়াত দিম নিমখ আৰু হালধি হেতু আপোনালোকে কম দিব নিমখটো একেবাৰে কমান দিব হালধিটো কমান দিব দি পেলাইখিনি ভালকে আপুনি ফ্ৰাই কৰিব লাগিব ফ্ৰাই কৰিম আমি অন টাইম ফ্ৰাই কৰাৰ পিছত এখিনি এতিয়া ফ্ৰাই কৰিছো ফ্ৰাই কৰি আমি 5 মিনিট নহয় 3 মিনিট মানৰ কাৰণে আমি এখিনি থৈ মই 5 মিনিটৰ কাৰণে থৈছিলো 5 মিনিটৰ কাৰণে থব পাৰে এয়া হৈ গল 5 মিনিটৰ পিছত এয়া পুৰা সম্পূৰ্ণ ড্ৰাই হৈ গৈছে পুৰা তেলটো একদম মছলাৰ পৰা তেলটো ওলাই গৈছে মানে আপোনালোকে পুৰা তেলটো উলিয়াই দেখিছে এখিনি এনেকৈ ড্ৰাই কৰিব লাগিব কিন্তু দেই এনেকৈ ড্ৰাই কৰিলে আপোনাৰ যেটো আমি ডালটো বনাম হেতু বিৰাট টেষ্টি হ'ব এতিয়া আমি ডালটো যিখিনি পেষ্ট কৰি থৈছিলো সেই পেষ্টটো দিম আমি এতিয়া আপোনাৰ পেষ্টটো আপোনালোকে পেষ্টটো দিলে দি আপোনালোকে এখিনি ভালকে মিক্স কৰিব লাগিব
মিক্স কৰি পুৰা ড্ৰাই হ'ব লাগিব দেই। দিলোঁ নিমখ, হালধি অকণো দিম। নিমখটো আপোনালোকৰ সোৱাদৰ লগত কথা, হালধিটো আপুনি দিব পাৰে নিদিব পাৰে সেইটো আপোনালোকৰ কথা। মই হালধিটো নিদিলোঁ, মই অকল নিমখটো দিছোঁ অলৰেডি। আৰু নিমখটো দিওঁতে আপুনি মন কৰিব যাতে নিমখটো আপুনি মছলাটো দি থৈছে, সেইকাৰণে আপোনালোকে মন কৰি থাকিব যে নিমখটো আপোনালোকে কিমান দিছে। তেনেকৈ দিয়ে আপোনালোকে এইখিনি জুইটো সম্পূৰ্ণ পূৰা ফ্লেমত দিব, দি পেলাই এনেকৈ নন ষ্টপ আপোনালোকে লৰাই থাকিব মিনিমাম 5 মিনিটছলৈকে লৰাই থাকিব। এতিয়া আমি ইয়াত দিছোঁ মছলাটো, এইটো মছলা আমি যে বনাইছিলোঁ সেই মছলাটো ইয়াত দিব পাৰে। আপোনালোকে মেগী মছলাও লগত দিব পাৰে টেষ্ট অনুযায়ী। দি পেলাই এইখিনি আমি মিক্স কৰিম। এতিয়া যিমানখিনি মছলা বনাই সেইখিনি গোটেইখিনি দিব, দি এইখিনি আমি এতিয়া মিক্স কৰিম। মিক্স কৰি আপোনালোকে হৈ গৈছে আৰু অকণমান সময় আৰু অকণ ৰাখি মই এতিয়া এইখিনি উলিয়াইছোঁ। উলিয়াইখিনি আমি ঠাণ্ডা কৰিম। এনেকৈ এখন প্লেটত উলিয়াব, মই উলিয়াই লৈছোঁ প্লেটখনত উলিয়ালোঁ। এতিয়া দেখিছে কিমান ধুনীয়া হৈছে। এইখিনি এতিয়া আমি ঠাণ্ডা কৰিবলৈ দিম। আৰু এতিয়া আমি যাম ময়দাখিনিলৈ। আহিলোঁ ময়দাখিনি মই হাতত অলপ তেল লগাই লৈ পেলাই আকৌ মঠিছোঁ। সেইটো মানে নিজৰ আইডিয়াৰ লগত কথা, আপোনালোকে দিয়ে নিদিয়ে, দিব লাগে কাৰণ নহবা হৈ যায় কিবা মানে অলপ প্ৰব্লেম হয়। এতিয়া আমি এইটো লাডুটো বনাম। লাডুটো আপোনালোকে লুচি যিটো বনায় লুচিতকৈ অলপমান ডাঙৰ বনাবলৈ, কাৰণ এইটো হ'ব পুৰি, ডাল পুৰি হ'ব ন। তো এয়া মোৰ দেখিছে আপোনালোকে, এয়া দেখিছে না, এয়া এনেধৰণে কৰিব। কৰি আপোনালোকে লাডুটো বনালে। লাডুটো বনাই এতিয়া আপুনি এইটো দুহাতেৰে মই যেনেকৈ দেখুৱাই গৈছোঁ আপোনালোকে তেনেকৈ কৰি যাওক। এইটো আপোনালোকে চাবই লাগিব। এইটো নাচালে আপোনালোকে পুৰিটোৰ ভিতৰত ডালটোনো কেনেকৈ সোমায় সেই ডালটো আমি গম নাপাম ন। এনেকৈ আপোনালোকে ধৰি লওক ছাইডটো যিটো এইটো মোটা কৰি ৰাখিব আৰু ভিতৰখন গাঁত কৰি দিব। ভিতৰখন গাঁত কৰি দিয়াৰ লগে লগে দেখিছে এয়া। আৰু এতিয়া আমি ইয়াত ডালটো যিটো বনাইছোঁ সেই ডালটো ইয়াত মই দিম। সৰু অকণমানি চামুচ এখন ল'লোঁ, তাত আপোনাৰ যিমান পাৰে আৰু এনেকৈ হেঁচি টেপ কৰিব। টেপ কৰি পেলাই আপুনি যিমান বিচাৰে সিমানখিনি আপুনি দিব। আৰু মই মোৰ ভাল পাওঁ, মই অলপ বেছি ডালটো ভিতৰত থাকিলে মোৰ অলপ টেষ্টটো বেছি আহে, সেইকাৰণে মই দিওঁ যাতে ভাল লাগে খাই। তাৰপিছত সেইখিনি আপুনি টেপ কৰিলে, টেপ কৰি এই মোটা যিখিনি আছে সেইখিনি আপোনালোকে এনেকৈ মোহাৰি আনি পেলাই আপুনি মাজত টেপ কৰি গোটেইটো আকৌ আপুনি আটা এনেকৈ কৰি থৈ দিব। মই আকৌ এটা দেখুৱাই আছোঁ আপোনালোকক। আকৌ এটা মই দেখুৱাওঁ। এয়া আৰু এটা লৈছোঁ। এনেকৈ আমি ছাইডটো ডাঠকৈ ৰাখি পেলাই মাজৰখিনি কৰি দিম। দকৈ এটা গাঁতৰ দৰে কৰি দিম। কৰি এইখিনি ডাঠ কৰিলোঁ। কৰি এতিয়া মই সেই চামুচখনেৰে যে চামুচ পাৰে আপোনালোকে মিনিমাম 3 চামুচখিনি হয়গৈ। ইচ্ছা কৰিলে আপুনি যেনেদৰে বিচাৰে, মই 2 চামুচ দিলোঁ। দি পেলাই হেঁচিছোঁ। হেঁচিব কিন্তু দেই, পূৰা হেঁচিলে সোমাই যাব। এইটো পূৰা এনেকৈ হেঁচিলোঁ। দেখিছে নহয়, এনেদৰেই কৰিব, অকণো নকৰিব ইফাল সিফালকৈ, নহ'লে আপোনাৰ ডাল পুৰিটো নুফুলিব আৰু কোমল নহ'ব। মই চ'দা দিছোঁৱেই, বেকিং চ'দা দিছিলোঁ, সেইখিনি কোমল হ'বৰ কাৰণে দিছোঁ। তথাপিও মাৰোঁতেই যদি আপুনি এনেকৈ বনাওঁতেই যদি অকণমান ইফাল সিফাল হয় তেতিয়া ভাল নালাগিব ন। এইখিনি আপুনি এতিয়া এনেদৰে আমি এইটো মুঠাটো মাৰি দিলোঁ, মুখখন বন্ধ কৰি দিলোঁ। মুখখন বন্ধ কৰি এতিয়া আমি আকৌ ৰাউণ্ড কৰি থৈ দিম মানে হৈ যাব। এতিয়া বেলিমে আমি, এইটো হৈ গ'ল পাৰফেক্ট। এতিয়া আমি বেলিম। এতিয়া বেলোতেও সাৱধান হ'ব লাগিব। পাৰফেক্ট। বেলোতে সাৱধান এইকাৰণে হ'ব লাগিব যাতে আমি বেছি ডাঠ কৰিব নোৱাৰোঁ। মই বেলনাখনত অকণমান অইল লগাই লৈছোঁ, আপোনালোকে লগাব। এতিয়া চাওক, মোক একদম একদম মানে হেঁচাটো দিয়াই নাই, লাহে লাহে দিছোঁ, নহ'বা আপোনাৰ বেছি যদি জোৰ দিয়ে ফাটি থাকিব। মই দেখুৱাম আপোনাক আৰু এখন। দেখিছে এনেদৰে হ'ব লাগে। বেছি হেঁচিলে দালিটো ওলাই আহিব। এইবাৰ মই আপোনালোকক দেখুৱাইছোঁ, ইয়াত অইলটো লৈয়ে মই দেখুৱাম। মই অকণমান তেল দিওঁ, এয়া তেল দিতে মই চাব দেই কেনেকৈ মই বেলাটো চাব। বেলাটো আৰু আপোনাৰ দালিটো ভৰোৱাটো, এই দুটা বহুত ইম্পৰ্টেণ্ট। দেখিছেনে মই কিমান একদম ছফ্টকৈ থৈছোঁ, ছফ্টকৈ এনেদৰে হৈ গৈছে। এতিয়া কেৰাহী গৰম আপোনালোকে কেৰাহীটো
পূৰা গৰম কৰিব, গৰম কৰি আপুনি চিমত দি দিব, সম্পূৰ্ণ গৰম কৰি চিমত দি দিব। তেতিয়া মানে কি তেলটো গৰম হৈ থাকিল আৰু পুৰিখনো ভিতৰখনো ভাজ হৈ থাকিব আৰু ভালো লাগিব। চাওক এতিয়া একদম হোটেলৰ দৰে ফুলিছে পুৰিখন আৰু খুব ধুনীয়াও লাগিব খাই। তেলটো এইকাৰণে মই আপোনাক সম্পূৰ্ণ গৰম কৰিবলৈ কৈছোঁ, কাৰণ পুৰিখন ফুলাৰ লগতে ভিতৰখন সিজিব লাগিব আৰু লগত আপোনাৰ কালাৰটো হ'ব লাগিব। পুৰি এখনৰ কালাৰটো অকণমান ৰঙচুৱা হ'লে, বাদামী ৰঙৰ হ'লে ভাল লাগে ন। কি ধুনীয়াকৈ ফুলিছে দেখিছেনে বাৰু? দেখিছে দেই, মই কিন্তু খাই খুব ভাল পাওঁ দেই, মোৰ ঘৰত কৈয়ে থাকে। আপোনালোকে ট্ৰাই কৰি চাব, ভাল পাব। ফুলিছে দেখিছে, এনেকুৱা কালাৰ হ'ব লাগে, এইটো বাদামী কালাৰ। এনেকৈ মই এতিয়া গোটেইখিনি ভাজি পেলাই ল'ম সম্পূৰ্ণ। এয়া হৈ গ'ল ভাজি। এতিয়া মই দেখুৱাম আপোনাক, চাব মাজৰখিনি পূৰা ডাল থাকিব, ছফ্ট হৈছে দেই। আৰু মই ইয়াৰ লগত খাবৰ কাৰণে মটৰ পনীৰ বনাইছিলোঁ। আপোনালোকে টক বনাব পাৰে, মটৰ পনীৰ বনাব পাৰে, বিভিন্ন বস্তু বনাব পাৰে। ৰেডি টু ইট ডাল পুৰি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। কমেণ্ট বক্সত কমেণ্ট কৰিব।